নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। প্ৰথমে দেখুৱাওঁ, চাওক বাৰীত আহিলোঁ, চাওক কি ধুনীয়াকৈ জোপোৱা ফুলগছ আৰু এপাহ ফুল ফুলি আছে। আৰু বন্ধুসকল চাওক, এয়া যোৱা চ'ত মাহত লগোৱা পুলি, পূৰা খৰাঙতে লগাইছিলোঁ পুলিসমূহ আৰু কি ধুনীয়াকৈ উঠিছে। গোটেই জাবৰে ভৰ্তি হৈ আছে কাৰণে অলপ চাফা কৰি দিছোঁ। গতিকে চাওক, পুলি ৰুবলৈ কোনো সময় নালাগে। আৰু এয়া চাওক, আমি আলি তেওঁ মোৰ পৰা 200 তামোল পুলি কিনি লৈছে, ঘৰত লগাব। আৰু এনেকৈয়ে বাইকত আৰু 10টাকৈ নি আছে। আৰু আপোনালোকেও যদি তামোল পুলি লাগে তেতিয়া জনাব। আৰু বহুতো কমেণ্ট পাইছোঁ মই যে সুধি থাকে তামোল পুলিসমূহ কেনেকৈ লগাব লাগে, ডিষ্টেঞ্চ কিমান দিব লাগে, 1 বিঘা তামোল খেতিত কিমান তামোল পুলি লগাব পাৰি। গতিকে মই নতুনকৈ তামোল লগাই আছোঁ। অন্য এটা ভিডিঅ'ত মই সকলোবোৰ জনাবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।